ভাবে যাব খেও রেসিপি গাইস ঘৰ পামগে দিও আজি গালি পোৱা কথা আছিলে গালি নাপাইলে মইতো ঘৰ বনাই আছো তো ঠিক আছে গালি পাই বুলি আহিছো বাছিলো ये मुंह से सुपारी निकाल के बात कर रहे बाबा whatever please अबे जल्दी बोल कल सुबह पनवेल निकलना है কি কম মানে দশ গোটেই লৈ মেলি পাত চাত কৰি বিজুলী মাতি মানে মাতিয়ে লোৱা নাই মুখৰ পৰা চাংঘৰ কাম হৈ আছে এইবাৰ ওলাই আহিবলৈও নিদিয়ে এতিয়া আহিবি ইয়াত পচি গ'লি আজি ঘৰত কি কয় ঠিক থকাজন দোকানজনৰ ঘৰতে আছোঁ যাওঁ এতিয়া বতাহ মাৰিছে এতিয়া ঘৰত গালি পাৰিব এতিয়া যি দেখিছোঁ ঘৰতো গালি পাৰিবই ফোন কৰি অলৰেডি গালি পাৰি আছোঁ এতিয়া বিবেক মই বৰষুণত তিতি এতিয়া মানে সেইদিনা দোকানলৈ আহিছিল দেই বিহু আগদিনা বজাৰ কৰিবলৈ তাতে বস্তু ল'লোঁ এটা বস্তু থাকি গ'ল কালি গম পাইছোঁ নগ'লে তাকে এতিয়া লৈ যাম আৰু গালিটো খাব লাগিব ভালকৈ মজা লাগিব কি লৈছে মই গম পোৱা নাই আহিলে গম পাম কি লৈছে জানো ফোনটো মচি ল'ব লাগিব পানী লৈ গ'লো কেনেকৈ হ'লে ঐ খালী দুজনীমান আছে দেখা পাব দেই এই বেগতে আছে এই বৰষুণটো অকণমান আহিছে আৰু পাইছেনে লৈ কি ল'বা আকৌ কমফৰ্ট বেছিয়া হৈ গ'ল বস্তু লৈ এতিয়া এনেকুৱা হৈ যাব আৰু ৰেচিপি ঘৰ পামগে দিও আজি গালি পোৱা কথা আছিলে গালি নাপাইলে মইতো ঘৰ বনাই আছো তো ঠিকে আছে গালি পাই বুলি আহিছো বাছিলো